টিপামৰ ৰাজ ষ্টুডিঅ'ৰ ৰূপালী জয়ন্তী বৰ্ষত অসমৰ ৰাইজলৈ উপহাৰ দিব বিচাৰিছে এখন ঐতিহাসিক বুৰঞ্জীমূলক ছবি শাসনমুখী। শাসনমুখী হৈছে বৰ অসমৰ ভেটিগহুতা চাওলুং চুকাফাৰ ৰাজত্ব কালৰ পৰ্যায়ক্ৰমে ৰাজ শাসন কৰা ৰজাৰ এগৰাকী ৰাজকুমাৰীৰ জীৱনভিত্তিক ছবি শাসনমুখী। ৰাজকুমাৰী শাসনমুখীৰ জীৱনৰ ঘাত প্ৰতিঘাত বা সেই ৰাজতন্ত্ৰ ৰাজ শাসনৰ সময়ত যিখিনি নীতি নিয়ম ৰীতি শাসন প্ৰণালী ৰাজকুমাৰীৰ যিটো ৰক্ষণাবেক্ষণ তেওঁলোকৰ নাৰী সমাজৰ যিটো সুৰক্ষিত ব্যৱস্থা সেই ব্যৱস্থাৱলী লৈ ছবিখন নিৰ্মাণ হৈছে। আৰু হয়তো অসমৰ চলচ্চিত্ৰ ইতিহাসত এইখনেই প্ৰথম ছবি হ'ব কিজানি বৰ অসমৰ ভেটিগহুতা চাওলুং চুকাফাৰ সেই ৰাজত্ব কালৰ সেই অমৰ কাহিনী। এই সঁচাকৈ খুব সুখবৰ অসমবাসী ৰাইজৰ কাৰণে আৰু অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ কাৰণে। আৰু এই ছবিখন আজি 2-3 বছৰৰ পৰা খুব কষ্ট কৰি পৰিচালকে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে। অসমৰ নবীন প্ৰবীণ শিল্পীসকলক লৈ পেলাই ছবিখন নিৰ্মাণ কৰিছে। অসমৰ কেইবাগৰাকী বৰিষ্ঠ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী থকাৰ উপৰিও ইয়াত নবীনসকলকো সংযোগ ঘটাইছে। গতিকে নবীন প্ৰবীণৰ মণিকাঞ্চন সংযোগে ছবিখন অফুৰন্ত কৰি তুলিব আৰু জীৱন্ত কৰি তুলিব আমি আশাবাদী ছবিখনক লৈ। আৰু এই অভাজনকো সেই ছবিখনত এটা বিশেষ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিলে পৰিচালকে। সেইকাৰণে মই পৰিচালকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু মই কৈ আছো মই তাকে ক'বলৈ বিচাৰি আছো। এই ছবিখনত মোৰ চৰিত্ৰটো এটা অগতানুগতিক চৰিত্ৰ আৰু এনেকুৱা চৰিত্ৰ মোৰ আজি 50 বছৰ হ'ল চলচ্চিত্ৰ জগতত সম্পৰ্ক থকা প্ৰায় 60খনৰ ছবিৰ ওপৰত মই অভিনয় কৰিছো। কিন্তু এইখন ছবি মোৰ কাৰণে ব্যতিক্ৰম ছবি। কাৰণ যিটো শাসনমুখী ছবিখনত যিটো চৰিত্ৰ মোক পৰিচালকে নিৰ্বাচিত কৰিছে এনেকুৱা চৰিত্ৰ মই কোনো কাহিনীও কৰা নাছিলো। মই নাটকতো কৰা নাই, ছবিটো কৰা নাই, ধাৰাবাহিকতো কৰা নাই। পোনপ্ৰথমভাৱে শাসনমুখী বোলছবিত এই চৰিত্ৰটোত মই কৰিবলৈ পাই অত্যন্ত সুখী আৰু গৌৰৱ অনুভৱ কৰিছো। এইকাৰণে গৌৰৱ অনুভৱ কৰিছো এই ছবিখনত শাসনমুখী বোলছবিখনত মই এটা মানে থাৰ্ড জেণ্ডাৰ কেৰেক্টাৰ কৰিছো, যাক আমি আগতে শিখণ্ডী বুলি কয়। তৃতীয় লিংগৰ চৰিত্ৰ মোৰ জীৱনত প্ৰথমবাৰৰ কাৰণে কৰিবলৈ পাই মই সঁচাকৈ সুখী। আৰু এই চৰিত্ৰটো কৰোঁতে মই তৃতীয় লিংগৰ যিখিনি সংলাপ, যেনেকৈ তৃতীয় লিংগৰ থাৰ্ড জেণ্ডাৰ মানুহে যিটো সুৰত কথা কয়, তেওঁৰ বডি লেংগুৱেজ যিটো বডি লেংগুৱেজ থাকে তেওঁলোকৰ তৃতীয় লিংগৰ মানুহবিলাকৰ, সেই বডি লেংগুৱেজ, চকুৰ এক্সপ্ৰেশ্যন, ডাইলগ ডেলিভাৰী সকলো মই অধ্যয়ন কৰিবলগীয়া হৈছিলে। নিজৰ মন মগজুত অধ্যয়ন কৰি চৰিত্ৰটো মই কৰিছিলোঁ। আৰু মই আশা কৰোঁ এই চৰিত্ৰটো দৰ্শকে গ্ৰহণ কৰিব। আৰু ছবিখনো মই 100% আশা কৰোঁ যে ছবিখন অসমৰ ৰাইজে সুন্দৰভাৱে গ্ৰহণ কৰিব। আৰু অসমৰ ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ছবিখন আপোনালোকে আহি চিত্ৰগৃহলৈ আহি চাওক। তেতিয়া অসমৰ চলচ্চিত্ৰ উদ্যোগটোত এক শক্তিশালী ৰূপত পৰিগণিত হ'ব আৰু অসমৰ চলচ্চিত্ৰ উদ্যোগে বিশ্বৰ দৰবাৰলৈ এখোজ আগুৱাই যাবলৈ সক্ষম হ'ব। অকণমান গুণগুণাই দিয়ে যদি আপোনাৰ কেৰেক্টাৰটো, সেই শিখণ্ডী কেৰেক্টাৰটো। আচলতে মই এই চৰিত্ৰটো কৰা আজি প্ৰায় এবছৰে হ'ল। কিন্তু সংলাপবিলাক ঠিক তেনেকৈ মুখস্থ নাই। তথাপিতো আপুনি অনুৰোধ কৰিছে যেতিয়া আসাম টক্সৰ আপুনি এজন সাংবাদিক হিচাপে মোক অনুৰোধ কৰিছে।